কিয় যীশু খ্ৰীষ্টক কালবাৰী ক্ৰুচত তেওঁৰ প্ৰাণ বলি দিব লগা হ'ল। যীশু খ্ৰীষ্ট যেতিয়া এই পৃথিৱীলৈ আহিল, যীশু খ্ৰীষ্টৰ হাতত ঈশ্বৰে কেইবাটাও প্ৰজেক্ট তেওঁক এই পৃথিৱীত ফুলফিল কৰিবৰ কাৰণে দি পঠোৱা হৈছিল। তাৰে প্ৰথম প্ৰজেক্টটো হৈছে যিদিনাখন আদাম আৰু হাৱাক ঈশ্বৰে স্বৰ্গৰ পৰা যি বস্ত্ৰ দিছিল, সেই বস্ত্ৰ আদাম আৰু হাৱাই কি কৰিলে? শয়তানৰ হাতত দি দিলে। শয়তান কাঢ়ি লৈ গ'ল তেওঁলোকৰ যি বস্ত্ৰ। এতিয়া তেওঁলোকে নিৰ্বস্ত্ৰ হৈ আছে। সেই বস্ত্ৰ যীশু খ্ৰীষ্ট কালবাৰী ক্ৰুচত তেওঁ বলি নিজকে দি, তেওঁৰ দেহ ক্ৰুচত লাগি আছিল, ক্ৰুচত ওলমি আছে, কিন্তু ভিতৰে ভিতৰে স্পিৰিচুৱেল ডাইমেনশ্যনত তেওঁ শয়তানৰ লগত যুঁজি আছে। আৰু শয়তানৰ লগত যুঁজি শয়তানৰ হাতৰ পৰা যিটো ড্ৰেছ, যিটো বস্ত্ৰ আদাম হাৱাক ঈশ্বৰে দিছিল, শয়তানৰ হাতত তেওঁলোকে দি দিলে, সেইটো পুনৰাই কাঢ়ি তেওঁ যীশুৰ হাতলৈ লৈ আহিছে। সেইটো এটা প্ৰজেক্ট আছিল। ক্ৰুচত থাকি যীশুৱে শয়তানক মাৰি শয়তানৰ মূৰ গুৰি কৰি সেই বস্ত্ৰটো যীশু খ্ৰীষ্ট তেওঁ নিজৰ হাতত কাঢ়ি লৈছে, পুনৰাই ঘূৰাই লৈছে। এইটো এটা প্ৰজেক্ট আছিলে যীশু খ্ৰীষ্ট কালবাৰী ক্ৰুচত মৰাৰ কাৰণে। যীশু খ্ৰীষ্ট এই কাৰণে কালবাৰী ক্ৰুচত মৰিলে। দ্বিতীয়টো প্ৰজেক্ট হৈছে তেওঁ যিমানখিনি তেজ দি স্বৰ্গৰ পৰা পঠোৱা হৈছিল, এই গোটেইখিনি তেজ তেওঁ এই পৃথিৱীত ক্ৰুচৰ ওপৰত তেওঁ বোৱাব লাগিব। এইটো এটা প্ৰজেক্ট তেওঁ দিয়া হৈছিল। তেওঁৰ শৰীৰত এক টোপালো তেজ থাকিব নালাগে। সম্পূৰ্ণ তেজ মানুহবিলাকে ক্ৰুচত তেওঁক বলি দিলে, হাতত গজাল মাৰিলে, ভৰিত গজাল মাৰিলে, কাঁইটৰ কিৰীটি পিন্ধালে। তাৰমানে মূৰত থকা যিমানখিনি তেজ গোটেইখিনি ওলাই পৰিব লাগে, অলপো বাকী থাকিব নালাগে। চাবুকেৰে এনেকুৱা কোবাই কোবাই শৰীৰত থকা গোটেইখিনি তেজ সেইটো ওলাব লাগে, বোৱাব লাগে। দ্বিতীয়তে অলপ তেজ বাকী আছিলে। এজন সেনাই আহি যীশুখ্ৰীষ্ট যেতিয়া ক্ৰুচত কোষত যেতিয়া জাঠিৰে ৱাৰ কৰিলে, জাঠিৰে যেতিয়া মাৰিলে, বাকী থকা তেজ আৰু পানী গোটেইখিনি ওলাই পৰিল। ইয়াৰ অৰ্থ হৈছে গোটেইখিনি তেজ তেওঁক যিমান স্বৰ্গৰ পৰা দি পঠোৱা হৈছিল, এই গোটেইখিনি তেজ তেওঁ পৃথিৱীত বোৱাব লাগিল। এই তেজ গোটেইখিনিকে তেওঁ লৈ পিছত যেতিয়া তেওঁ স্বৰ্গলৈ যাব, এই তেজৰ টোপোলা, তেজৰ পাত্ৰটো লৈ তেওঁ ঈশ্বৰৰ সন্মুখত থিয় হ'ব লাগিব আৰু ঈশ্বৰক ক'ব লাগিব যে ঈশ্বৰ, তুমি দিয়া তেজ এয়া লোৱা। এইটো এটা প্ৰজেক্ট আছিলে। আৰু এই তেজৰ গুণত কি হয়, মানুহবিলাকে পৰিত্ৰাণ পায়। এইফালে পৰিত্ৰাণৰ ঘটনা ঘটি আছে, শয়তান হাৰি আছে, শয়তানক মাধমাৰ মাৰি আছে। আপোনালোকে জানে শয়তানে কেনেকুৱা মাৰিছিলে? আপোনালোকে ভালদৰে জানে। 12 বজাৰ পৰা 3 বজালৈকে অন্ধকাৰ হৈ গ'ল বুলি তাত লিখা আছে। আমি শুভবাৰ্তাত যেতিয়া মঠিত পঢ়িছোঁ, 12 বজাৰ পৰা 3 বজালৈকে পুৰা আন্ধাৰ হৈ গ'ল। কিয় আন্ধাৰ হ'ল জানে? এই 3 ঘণ্টাই যীশুৱে কি কৰিছিলে জানে? আপোনালোকে যদি চাই, মুচি যিদিনাখন ইছৰাইলক উলিয়াই আনিবলৈ হৈছে, সেই নিশা ইছৰাইলৰ লোকবিলাকক ক'লে, তোমালোকে আজি খোৱা বোৱা আনন্দ কৰা। এইফালে ঈশ্বৰে ভয়ানক মাৰ মাৰি আছে জানে। মুচিক ঈশ্বৰে ক'লে, আজি মই মিছৰৰ ডেমনিক পাৱাৰবিলাকক বৰ বেয়া মাৰিম, ইমানে ভয়ানক ক্ৰন্দন হ'ব, মিছৰ আজি এনেকুৱা চিঞৰিব, তুমি চাই থাকিবা, কিন্তু তোমালোকৰ একো নহয়। তোমালোকে আজি নিশা ওলাই যাবা। আৰু সেই নিশা বৰ ভয়ানক ৰূপত শয়তানক
ঈশ্বৰে মাৰিছিলে এই কথাষাৰ আপোনালোকে যেতিয়া 12 অধ্যায় যাত্ৰা পুস্তকত পঢ়ে ভালকৈ আপোনালোকে পাৰিলে সময় পালে আপোনালোকে এইটো পঢ়ক আপোনালোকে শক্তি পাব ইয়াৰ কিছু তাৎপৰ্যবিলাক ভালকৈ বুজি পাব মই আপোনালোকক বহুত গভীৰ কথা কৈ আছোঁ চব যেতিয়া মিছৰৰ লোকবিলাকক উলিয়াই অনা হৈছে শয়তানক বিৰাট খাত্ৰা মাৰ মাৰি আছে ঈশ্বৰে সেইদিনা আৰু ঈশ্বৰে ক'লে আজিৰ দিনটো ইজৰাইলৰ পুৰুষানুক্ৰমে সদায় চিৰকাললৈকে সোঁৱৰাই যাব বুলি তাত লিখা আছে আৰু সেই দিনটোৰ নাম ঈশ্বৰে দিছে নিস্তাৰ পৰ্ব আৰু এই নিস্তাৰ পৰ্ব সময় হ'লে মানুহবিলাকে বছৰে বছৰে বহুত যোদ্ধাৰকৈ গোটেই মাহ তেওঁলোকে এই নিস্তাৰ পৰ্ব পালন কৰে ইমানে এটা আনন্দৰ দিন আৰু ইমানে ঈশ্বৰে কৰা এটা মিৰাকলছৰ দিন হয় এতিয়া সেই একেটাই দিনত আপোনালোকে যেতিয়া চাব ন এটা পৰ্বৰ দিন আছিলে বুলি তাত লিখা আছে মথিত আমি যদি ভালকৈ চাওঁ পৰ্বৰ দিন আছিলে অৰ্থাৎ নিস্তাৰ পৰ্বৰ দিন আছিলে যি দিনাখন যীশু খ্ৰীষ্ট ক্ৰুচত ওলমালে ক্ৰুচত গোজাল মাৰিলে ক্ৰুচত ওলমি আছে সেই একেটাই দিন আছিলে যি দিনাখন নেকি ঈশ্বৰে মুচিৰ সময়ত সেই ডিমনিক পাৱাৰবিলাকক সেই নিশা যীশুৱে মাৰিছিল ঈশ্বৰে মাৰিছিল আৰু এই ডিমনিক পাৱাৰবিলাকক যেতিয়া যীশু মাৰিবলৈ সেই দিনাখনেই ধৰিলে সেই দিনাখন নিশা হৈ গ'ল কিয়নো সেইদিনাখন নিশা ঈশ্বৰে মাৰিছিলে এই কাৰণে আন্ধাৰ হ'ল বুলি লিখা আছে আন্ধাৰত ভয়ানক মাৰ যীশুৱে মাৰি আছে কিয় মাৰি আছে বুলি ক'লে শয়তানৰ হাতৰ পৰা বস্ত্ৰ কাঢ়ি ল'ব লাগিব শয়তানৰ হাতত যিটো অধিকাৰ দিয়া আছে সেই অধিকাৰ যীশুৱে কাঢ়ি ল'ব লাগিব আৰু সম্পূৰ্ণৰূপে যীশুৱে তেওঁৰ হাতত কাঢ়ি লৈ ল'লে হালেলুয়া হালেলুয়া যিসকল শুনিছে আপোনালোকে লোকক শিকাব পাৰিব ই এটা গভীৰ বাক্য হয় আমি যেতিয়া ক্ৰুচৰ বিষয়ে চিন্তা কৰোঁ নহয় এইটো বহুত ভয়ানক এইটো এনেকুৱা নহয় যে আমি এটা সৰু কাঠৰ ক্ৰুচ বনালোঁ আমি বাঁহৰ ক্ৰুচ বনালোঁ এই কিবা এটা ক্ৰুচ বনালে আমি কান্ধত লৈ ফুৰিলোঁ ইষ্টাৰ হৈ গ'ল এনেকুৱা নহয় আমি বহুত ডাঙৰ পৰ্ব পালন কৰি দিলোঁ এনেকুৱা নহয় যিদিনাখন ক্ৰুচত যীশুৱে ওলমিছে সেইদিনাখন শয়তানৰ মূৰ গুৰি কৰিছে কিয় গুৰি কৰিছে আমি আজি যেতিয়া ইষ্টাৰ বা গুড ফ্ৰাইডে বা জন্মদিন আমি যিয়েই মানো একেটাই উদ্দেশ্য হ'ব লাগে মোৰ যোগেদি মই যদি ইষ্টাৰ মানিছোঁ মই যদি গুড ফ্ৰাইডে মানিছোঁ একেটাই উদ্দেশ্য হ'ব লাগে যে মোৰ যোগেদি শয়তানৰ মূৰ গুৰি হ'ব লাগে কাৰণ যীশু খ্ৰীষ্ট সেইদিনাখন শয়তানৰ মূৰ গুৰি কৰি তেওঁ শয়তানৰ হাতৰ পৰা বস্ত্ৰ কাঢ়ি লৈছে অধিকাৰ কাঢ়ি লৈছে আমাৰ যোগেদি এই একেটাই হ'ব লাগে আমি এই দিনাখন শক্তি পোৱাৰ দিন হয় এইটো নহয় যে আমি ডাঙৰ এটা ক্ৰুচ ল'লোঁ আৰু আমি গোটেই ঘূৰি ফুৰিলোঁ আৰু মই এজন খ্ৰীষ্টিয়ানী হয় ইয়াক আমি দেখুৱালোঁ যীশুৱে এনেকুৱা দেখুৱাবলৈ নাই কোৱা আমাক যীশুৱে কৈছে তোমালোকে মোৰ ক্ৰুচ বব নোৱাৰা আমি যীশু খ্ৰীষ্টৰ ক্ৰুচ বব নোৱাৰোঁ যীশু খ্ৰীষ্টৰ ক্ৰুচ ববৰ কাৰণে এজনকেই ভাগ্য দিয়া হৈ গৈছিলে এইটো কুৰিনিয়া চিমন যীশু খ্ৰীষ্টই আমি এই ক্ৰুচটো যেতিয়া মই এটা শাস্ত্ৰত পঢ়ে মই এটা ইতিহাসত পঢ়িছিলোঁ এই ক্ৰুচটোৰ ওজন যিটো নেকি যীশু খ্ৰীষ্ট বহিছিলে 7 কুইণ্টেল আছিলে আমি 7 কুইণ্টেলৰ ক্ৰুচ বব পাৰিম নোৱাৰি এই 7 কুইণ্টেলৰ ক্ৰুচ যীশু খ্ৰীষ্ট বহি থকাৰ সময়ত যীশুৱে ভাগৰি গৈছিলে যীশুৱে এনেকুৱা ক্ৰুচ বব নোৱাৰা হোৱাত চিমুনক সহায় কৰিবলৈ কাৰণে ধৰিলে আৰু চিমুন এটা বহুত ভাগ্যশালী ব্যক্তি আছিল কিয়নো তেওঁ যীশু খ্ৰীষ্টৰ ক্ৰুচ ববলৈ তেওঁ ভাগ্য পালে আজি আমাৰ ক্ৰুচবিলাক কিমান এটা কাঠৰ বনালোঁ বাঁহৰ বনালোঁ আৰু লৈ ফুৰিলোঁ যীশুৱে নাই কোৱা আমাক তেনেকুৱা যীশুৱে যীশুৰ ক্ৰুচ লৈ আহিবলৈ নাই কোৱা বহুতে চিন্তা কৰে আমি যীশু খ্ৰীষ্টৰ ক্ৰুচ বৈ যাওঁ নহয় যীশু খ্ৰীষ্ট কৈছে নোৱাৰা তোমালোকে মোৰ ক্ৰুচ ববলৈ মোৰ ক্ৰুচ তেনেকুৱা ক্ৰুচ নহয়
আমি জানো পাব পাৰিম যীশু খ্ৰীষ্টৰ ক্ৰুচ, কেতিয়াও নোৱাৰো। যীশু খ্ৰীষ্টই আমাক এইদৰে কৈছে, তোমালোকৰ নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে আহা। যীশু কৈছে যে মোৰ ক্ৰুচ লৈ তোমালোকে মোৰ পাছে পাছে আহিবলৈ প্ৰয়োজন নাই। যীশু খ্ৰীষ্টৰ ক্ৰুচ আমি বব নোৱাৰো। আমাৰ ক্ৰুচ, আমি যদি আমাৰ ক্ৰুচ লওঁ তেতিয়াহ'লে আমি কেতিয়া ক্ৰুচত মৰিম? আমি অলপ চিন্তা কৰিবলৈ প্ৰয়োজন আছে। আমি এনেই জধাই মধাই কৰি দিলে নহ'ব। এইবিলাকৰ তথ্য আছে, এইবিলাক প্ৰমাণ আছে বাইবেলত। আমি এনেই এইবিলাক কৰি থাকিব নোৱাৰো। মানুহক আমি এইবিলাক দেখুৱাই কি পাম? ক্ৰুচ, ইয়াৰ বহুত এটা তাৎপৰ্য আছে। ক্ৰুচ বুলি ক'লে তাড়না, ক্ৰুচ বুলি ক'লে আপদ, ক্ৰুচ বুলি ক'লে কষ্ট, দুখ। আমি জানো এইবিলাক সহিব পাৰোঁ? আজিৰ যুগত বুলি ক'লে আমি সাধাৰণ এটা কথাকে সহিব নোৱাৰোঁ। সাধাৰণ এটা আমাৰ বিপৰীতে অহা মাতকে আমি সহ্য কৰিব নোৱাৰোঁ। কোনোবাই আমাক এষাৰ ক'লে আমি 10 খাৰ কথা কৈ পঠিয়াওঁ। ক্ৰুচ সেইটো নহয় যিটো আমি এতিয়া বুকি আছোঁ আমাৰ কান্ধত। ক্ৰুচ এইটো হয় যেতিয়া মই এইবিলাক সহিব পাৰিম, নিজকে নম্ৰ হ'ব পাৰিম, সকলো ত্যাগ দিব পাৰিম। এইটোৱে আমাৰ ক্ৰুচ। আৰু এই ক্ৰুচবিলাককে লৈ যীশু খ্ৰীষ্টই কৈছে মোৰ পাছে পাছে আহা। যিবিলাকে এই ক্ৰুচ নবয় তেওঁ মোৰ যোগ্য নহয়, তেওঁ মোৰ শিষ্য নহয়। যীশু খ্ৰীষ্টৰ ক্ৰুচক আমাক ববলৈ নাই কোৱা। আৰু আজি আমি কি কৰি আছোঁ? প্ৰিয়সকল, আমি এতিয়া বহুতে চিন্তা কৰিব, আমি যদি এইটো নকৰোঁ তেতিয়াহ'লে আমি কেনেকৈ দেখুৱাম যে আমাৰো মেজৰিটি আছে, আমিও খ্ৰীষ্টৰ লোক বুলি? মানুহে আপোনাক তেনেকৈ জানিব নালাগে যে আপুনি খ্ৰীষ্টৰ লোক। এনেকৈ জানক যে তেওঁ মদ খাইছিলে, এতিয়া মদ নাখায়। তেওঁ গুটখা পাণ খাইছিলে, এতিয়া গুটখা পাণ নাখায়। তেওঁ বেয়া মাত মাতি আছিলে, আজি এতিয়া তেওঁ বেয়া মাত নামাতে। তেওঁ এতিয়া বহুত সহনশীলতা মানুহ, তেওঁ এতিয়া বহুত নম্ৰ হ'ল। তেওঁ কাৰো লগত কাজিয়া ঝাগৰা নকৰে, কোনো ব্যভিচাৰ নকৰে, কোনো বেয়া বস্তু নাখায়। এনেকুৱা আপোনাক মানুহে জানক যে আপুনি এজন খ্ৰীষ্টীয় লোক। ক্ৰুচটো বৈ আমি ইপাৰে ইপাৰে গ'লো, ঘূৰিলোঁ, এইটো জানি মানুহে কোনো পৰিত্ৰাণ নাপায়। আপোনাক লোকে দেখি চিনিব পাব লাগিব যে আপুনিও এগৰাকী খ্ৰীষ্টীয় লোক। যদি আমি বাহিৰত এনেকুৱা পৰিচয় দিওঁ তেতিয়াহ'লে আপুনি অৰিজিনেলি ইষ্টাৰ পালন কৰি আছে। আমি ক্ৰুচটো বুকি এটা কথা যদি সহ্য কৰিব নোৱাৰোঁ তেতিয়াহ'লে ইট ইজ নট এ ইষ্টাৰ that we are celebrating. My dear brothers and sisters, আমি এই দিনবিলাকত যীশু খ্ৰীষ্টৰ ক্ৰুচিকৰণৰ দিন, যীশু খ্ৰীষ্টৰ পুনৰুত্থানৰ দিন যেতিয়া মানিছোঁ নহয়, এইটো আমি লক্ষ্য কৰিব লাগে। মোৰ যোগেদি শয়তানৰ মূৰ গুৰি হ'ব লাগে। কিয়নো বাইবেলত এইটোৱে লিখা আছে যে চোৱা, সাপ আৰু কেঁকুৰা বিচাক গছকিবলৈ শয়তানৰ সকলো পৰাক্ৰমৰ ওপৰত মই তোমালোকক ক্ষমতা দিলোঁ। আৰু এই ক্ষমতা আমাৰ থাকিব লাগে। এই ক্ষমতা যদি নাই তেতিয়াহ'লে মই এইবিলাক চেলিব্ৰেট কৰা এনেই ভেই। প্ৰিয়সকল, গুড ফ্ৰাইডে, ইষ্টাৰ চেলিব্ৰেশ্যনছ, ইয়াৰ বহুত মতলব আছে, অৰ্থ আছে। আমি আত্মাত শক্তিশালী হ'ব লাগিব। আত্মীয় মণ্ডলত শয়তানক আমি পৰাজয় কৰিব লাগিব। শয়তানক হৰুৱাব লাগিব। শয়তানৰ ওপৰ আমাৰ জয় হ'ব লাগিব। শয়তানক আমাৰ ভৰিৰ তলত কৰিব লাগিব। সেইটোহে আচল ইষ্টাৰ এণ্ড গুড ফ্ৰাইডে। যীশু খ্ৰীষ্ট সেইদিনাখন জয়ী হ'ল। যীশু খ্ৰীষ্ট কৈছে মই জিকিলোঁ, মই জয়ী হ'লোঁ, তোমালোকো এই জগতক জয় কৰা। তেহে পৰম দেশত থকা
এই জীৱন বৃক্ষৰ ফল তোমালোকক মই ভোগ কৰিবলৈ দিম। হালেলুয়া। আমি জয়ী হ'ব লাগে। আমাৰ পুৰণি স্বভাৱবিলাক আমি নতুন কৰিব লাগে। আগতে যেনেকৈ আমি প্ৰাৰ্থনা কৰিছিলোঁ তেনেকৈ আমাৰ প্ৰাৰ্থনা জীৱন ঘূৰি আহক। আগতে যেনেকৈ আমি বাইবেল পঢ়িছিলোঁ তেনেকৈ আমাৰ বাইবেল পাঠ ঘূৰি আহক। আগতে যেনেকৈ আমি ৱৰ্শ্বিপ কৰিছিলোঁ, চকুৰ পানীৰে আমি বৈছিলোঁ, চকুৰ পানীৰে আমি ৰুইছিলোঁ, শুভ বাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সকলো সময়তে পবিত্ৰ ধাৰ্মিকতা আমাৰ জীৱনত আছিলে। এইটো ঘূৰি আহক। আমাক ইষ্টাৰ আৰু গুড ফ্ৰাইডে এই দেখুৱায়, এই আমাক সোঁৱৰাই যে আমাৰ পুৰণি আমাৰ যিমান সকলো নাইকিয়া হওক আৰু নতুনতা আমাৰ হৃদয়ত আমাৰ মনত ঘূৰি আহক। আমি মন পালন কৰোঁ। এইটোহে আচল ইষ্টাৰ আৰু গুড ফ্ৰাইডে হয়। প্ৰিয়সকল, যীশুৱে আপোনালোকক প্ৰেম কৰে। আমি এনেদৰে যদি প্ৰভু যীশুৰ কাষ চাপোঁ, শয়তানক হৰুৱাওঁ, যি বস্ত্ৰ আমি শয়তানক বিকি থৈছোঁ এই বস্ত্ৰ যদি আমি পুনৰাই ঘূৰাই আনো তেতিয়াহ'লে আমি জয়ী। হালেলুয়া। আৰু যীশুৱে আমাক সেয়ে কয়, তোমালোকে নিজৰ নিজৰ ক্ৰুচ বৈ মোৰ পাছে পাছে আহা। আমি যীশুৰ ক্ৰুচটো এনেও বব নোৱাৰিম। সেইকাৰণে আমাৰ থকা ক্ৰুচবিলাক, আমাৰ থকা দায়িত্ববিলাক আমি যেন পালন কৰি সেই অনুপাতে আমি যেতিয়া আগুৱাই যাওঁ, ঈশ্বৰৰ পৰা ডাঙৰ আশীৰ্বাদৰ পাত্ৰ আমি হ'ব পাৰিম। স্বৰ্গত আমাৰ কাৰণে ৰাখি থোৱা আছে সেই ঠাই। যীশুখ্ৰীষ্টই এই তেজৰ টোপাল লৈ, তেজৰ পাত্ৰ লৈ এতিয়া ঈশ্বৰৰ সন্মুখত থিয় আছে। কিয় থিয় আছে আপুনি জানে? এই তেজ গোটেই স্বৰ্গৰ ৰাজ্যত ছটিয়াব লাগে, স্প্ৰিংকলিং কৰিব লাগে। এই তেজ কিয় বুলি ক'লে, এই আদাম হাৱাৰ পৰা যিটো বস্ত্ৰ শয়তানে কাঢ়ি লৈছিলে, ই মাজে মাজে ইউজ কৰে। সেইটো যেতিয়া ইউবৰ বিষয়ে যেতিয়া তাত চিন্তা চৰ্চা হৈছিলে, ইউ গৈ বহি আছিলে তাত। সেইকাৰণে ঈশ্বৰে মজবুৰি হৈ গ'ল। ইউবৰ বিষয়ে কিবা তুমি ধ্যান দিলানে বুলিকে শয়তানক ঈশ্বৰে সুধিলে। কাৰণ যি ঠাইত শয়তানে গৈ পাব নালাগে সেই ঠাইতো শয়তানে কেতিয়াবা হাজিৰ হয়, কিয়নো বস্ত্ৰ তেওঁৰ হাতত আছে। এই বস্ত্ৰ কাঢ়ি এতিয়া যীশুখ্ৰীষ্ট লৈ তেজ বোৱাই, তেজত তিয়াই এই বস্ত্ৰৰে সৈতে এতিয়া যীশু স্বৰ্গত আছে। প্ৰমাণ আছে বাইবেলত, স্বৰ্গত আছে। স্বৰ্গত এতিয়া গোটেইখিনিতে তেজ ছটিয়াই এতিয়া থৈ দিছে। এতিয়া কি হয়, শয়তানে আৰু স্বৰ্গ ৰাজ্যত সেই ঠাইবিলাকত আৰু সোমাব নোৱাৰে। যিদিনাখন সোমাব সেইদিনাখনে শয়তান জ্বলি পুৰি ভস্ম হ'ব। এইটোৰ কাৰণে যীশুখ্ৰীষ্টৰ তেজ পৃথিৱীৰ পৰা নি আকৌ স্বৰ্গ ৰাজ্য ছটিয়াই আজিও সেই তেজৰ ধাৰা এই পৃথিৱীলৈ বৈ আছে। আৰু এই তেজত যিকোনোৱে বিশ্বাস কৰে তেওঁ শুচি হয়, পবিত্ৰ হয় আৰু মুক্তি পাব। এনেকুৱা এটি তেজ, যীশুৰ বহুমূলীয়া তেজ, নিৰ্ঘুণী, নিষ্কলংক, মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে আমি মুক্ত হ'লো বুলি ঈশ্বৰৰ বাক্য। প্ৰিয়, যীশুখ্ৰীষ্টৰ তেজত শক্তি আছে, যীশুখ্ৰীষ্টৰ তেজত মুক্তি আছে। আজি যিকোনোৱে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। আৰু সেই জীৱন দিবলৈ যীশুখ্ৰীষ্টৰ কালবাৰী ক্ৰুচত মৰিব লগা হ'ল। হালেলুয়া। আমাৰ কাৰণে মৰিলে, আমাৰ পাপৰ কাৰণে মৰিলে যীশুখ্ৰীষ্টই। 3 দিনৰ পিছত তেওঁ পুনৰাই জি উঠিল। আজিও প্ৰভু যীশুখ্ৰীষ্ট জীয়াই আছে। আমি যাতে বিশ্বাসত থাকোঁ, এদিন যীশুখ্ৰীষ্ট পুনৰাই ঘূৰি আহিব। তেওঁ কৈছে, মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। ঠাই যুগুত হ'লে মই পুনৰাই ঘূৰি আহিম আৰু যি ঠাইত মই থাকোঁ তালৈকে মই তোমালোকক লৈ যাম। যীশুৱে আহি আছে আমাক নিবলৈ স্বৰ্গলৈ। আমি কোনোৱেই যাতে নৰকলৈ নাযাওঁ। যীশুৱে নিব আমাক স্বৰ্গলৈ।
শয়তানে নিব শয়তান নৰকলৈ যাব এই সময় আহিছে অন্তিম কালত আছো বিশ্বাসত থাকিম পবিত্ৰতাৰ জীৱন যাপন কৰি থাকিম আত্মাত চলিম আশাৰে প্ৰেমেৰে বিশ্বাসেৰে আমি এই দিনবিলাকত জীৱন কটাম নিশ্চয় প্ৰভুৰ কৃপা অনুগ্ৰহ সকলোৰ ওপৰত থাকিব মে গড ব্লেছ